हेलो एवरीबडी वेलकम टू माय यूट्यूब चैनल इक्रामुल इंग्लिश। मैं आज एक नतुन भिडिओ ले आइसो। भिडिओটো হৈছে এনেকুৱা भिडिओ অসমীয়া ব্যঞ্জন বৰ্ণ কেনেকৈ ইংৰাজী লেটাৰত কনভাৰ্ট কৰিব পাৰো। তেনেহলে আহক পলম নকৰি ভিডিওটো আৰম্ভ কৰো। গাইস আপোনালোকে চাব পাৰিছে মই এটা চাৰ্ট লৈ আইছো। এতিয়া চাওক। ক কৰ ইংৰাজী লেটাৰ হ'ব কে। ঠিক সেইদৰে খ খৰ ইংৰাজী লেটাৰ হ'ব কে এইচ। গৰ ইংৰাজী লেটাৰ হ'ব জি। ঘৰ ইংৰাজী লেটাৰ হ'ব জি এইচ। উঙৰ ইংৰাজী লেটাৰ হ'ব এন জি। পৰ্তামচৰ ইংৰাজী লেটাৰ হ'ব চি এইচ। দ্বিতীয়াছৰ ইংৰাজী লেটাৰ হ'ব চি এইচ এইচ। বৰ্কাৰ্যৰ ইংৰাজী লেটাৰ হ'ব জে। জহৰ ইংৰাজী লেটাৰ হ'ব জে এইচ। নিয়ৰ ইংৰাজী লেটাৰ হ'ব এন। মদিনাট্যৰ ইংৰাজী লেটাৰ হ'ব টি। ঠিক সেইদৰে মদিনাথৰ ইংৰাজী লেটাৰ হ'ব টি এইচ। মদিনাথৰ ইংৰাজী লেটাৰ হ'ব ডি। মদিনাধৰ ইংৰাজী লেটাৰ হ'ব ডি এইচ। মদিনান্নৰ ইংৰাজী লেটাৰ হ'ব এন। দন্তাত্তৰ ইংৰাজী লেটাৰ হ'ব টি। দন্তাথৰ ইংৰাজী লেটাৰ হ'ব টি এইচ। দন্তাদৰ ইংৰাজী লেটাৰ হ'ব ডি। দন্তাধৰ ইংৰাজী লেটাৰ হ'ব ডি এইচ। দন্তান্নৰ ইংৰাজী লেটাৰ হ'ব এন। পৰ ইংৰাজী লেটাৰ হ'ব পি। ফৰ ইংৰাজী লেটাৰ হ'ব পি এইচ নাইবা এফ। বৰ ইংৰাজী লেটাৰ হ'ব বি। বৰ ইংৰাজী লেটাৰ হ'ব বি এইচ। মৰ ইংৰাজী লেটাৰ হ'ব এম। ২৯ৰ ইংৰাজী লেটাৰ হ'ব ৱাই। ৰৰ ইংৰাজী লেটাৰ হ'ব আৰ। ঠিক সেইদৰে লৰ ইংৰাজী লেটাৰ হ'ব এল। অহাব্যৰ ইংৰাজী লেটাৰ হ'ব বি বা ডাব্লিউ। তালিবিয়াহৰ ইংৰাজী লেটাৰ হ'ব এছ এইচ। মদিনীয়াহৰ ইংৰাজী লেটাৰ হ'ব এছ এইচ। দন্তীয়াহৰ ইংৰাজী লেটাৰ হ'ব এছ। হৰ ইংৰাজী লেটাৰ হ'ব এইচ। ক্ষীয়ৰ ইংৰাজী লেটাৰ হ'ব কে এছ এইচ। দৰেৰৰ ইংৰাজী লেটাৰ হ'ব আৰ। দৰেৰৰ ইংৰাজী লেটাৰ হ'ব ঠিক সেইদৰে আৰ। ২৯ৰ ইংৰাজী লেটাৰ হ'ব ৱাই। বেজনান্তৰ ইংৰাজী লেটাৰ হ'ব টি। ১৯ৰ ইংৰাজী লেটাৰ হ'ব এন জি। বিচাৰ্গৰ ইংৰাজী লেটাৰ হ'ব এইচ। চেন্দ্ৰবিন্দুৰ ইংৰাজী লেটাৰ হ'ব এন। আজিৰ ভিডিঅ' ইয়ালৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব।